Hello everyone, welcome to Pythagoras classes. আশা কৰো সকলো ভালদৰে আছা, ভালদৰে পঢ়া-শুনা কৰি আছা। ঠিক আছে? তো আমি পঢ়ি আছিলো মানৰ প্ৰজননৰ কথা, যত আমি কি পঢ়িলো, কেনেকৈ তোমাৰ গেমেটোজেনেসিস হৈছিল, কেনেকৈ জনন কোষৰ উৎপত্তি হৈছিল, কেনেকৈ নিউক্লিয়েশন হ'ল, কেনেকৈ তোমাৰ ইমপ্লান্টেশন হ'ল। হলে ইমান আৰু কোন হলে গুটেখিনি কথা আমি চালো। এটা আমি পঢ়িব লগা আছে কি প্ৰেগনেন্সি এণ্ড এমব্ৰায়নিক ডেভেলপমেন্ট, যে গৰ্ভাৱস্থাৰ ভ্ৰূণীয় বিকাশ, যে কেনেদৰে তোমাৰ প্ৰেগনেন্সি হলে কি হ'ব, ঠিক আছে, কি আমি এক্সট্ৰা বস্তু দেখিবলৈ পাম, স্ট্ৰাকচাৰ দেখিবলৈ পাম, ঠিক আছে, আৰু এমব্ৰায়নিক ডেভেলপমেন্ট হওঁতে কি হ'ব, কি হৰমোনছ লাগিব পাৰে, এইখিনি বস্তু গোটেইখিনি বস্তু আমি এতিয়া চাব লাগিব। ঠিক আছে, তো চাই যাওঁ। After implantation, finger-like projections appear on the trophoblast called chorionic villi, which are surrounded by the uterine tissue and maternal blood. কি বুলি কৈছে আৰোপণৰ পিছত, হয়নে, যে আমি কালি পঢ়িছিলো, যে কি হৈছিলে, যে যেটো আমাৰ জাইগোট আছিল, জাইগোটৰ ডেভেলপমেন্ট হৈ পেলাই আলটিমেটলি কি হৈছিলে, ব্লাস্টোসিষ্ট হৈছিলে। সেই ব্লাস্টোসিষ্টটো গৈ পেলাই কি হৈছিলে, ইউটেৰাইনৰ ৱালৰ ওচৰত গৈ পেলাই তাৰ যিখন ট্ৰফোব্লাষ্ট নামৰ যিখন ৱাল আছিলে ব্লাস্টোসিষ্টৰ, সি গৈ পেলাই ৱালত লাগিছিলে আৰু ৱালখন তাক এনেকৈ খামুচি ধৰি ৰাখিছিলে, হয়নে, সেইটোকে আমি কি বুলি কৈছিলো, আৰোপণ বা ইমপ্লান্টেশন, ৰাইট। এতিয়া কি হ'ল বুলি ক'লে যে আৰোপণৰ পিছত ট্ৰফোব্লাষ্ট তৰপটো, ঠিক আছে, একেবাৰে যেটো আউটাৰ লেয়াৰ আছিলে তাৰ নামটো কি দিছিলো আমি, ট্ৰফোব্লাষ্ট, হয়নে, অসমীয়াটো একেই ট্ৰফোব্লাষ্ট। তো সেই ট্ৰফোব্লাষ্ট তৰপটোৰ পৰা কি হ'ব, ফিংগাৰ লাইক প্ৰজেকশনছ, আঙুলি সদৃশ কিছুমান কি ওলাব, প্ৰবৰ্ধ ওলাব, ঠিক আছে, যাক আমি কি বুলি কৈছে কোৰিয়নিক ভিলাই বা জৰায়ু অংকুৰিকা, ঠিক আছে, কোৰিয়নিক ভিলাই বা কি বুলি কৈছে জৰায়ু অংকুৰিকা নামৰ তোমাৰ আঙুলিৰ নিচিনা প্ৰবৰ্ধ কিছুমান ওলাব, ঠিক আছে। ইয়াত তোমালোকে যে ডায়াগ্ৰামটো যদি চোৱা, ঠিক আছে, তো দেখিবা কি যে এইখন তোমাৰ ধৰি লোৱা ট্ৰফোব্লাষ্ট, এটা কি ক'লে যে আঙুলি সদৃশ প্ৰবৰ্ধ, যে চোৱা ইয়াত কি হ'ব, এই বস্তুটো ধৰি লোৱা কি হ'ব, যেটো জৰায়ু আছে, ঠিক আছে, যেটো জৰায়ুৰ ভিতৰত কি হ'ব, এই গোটেইটো জৰায়ুৰ ভিতৰত কি আছে, এইটো হ'ল তোমাৰ ট্ৰফোব্লাষ্ট ধৰি লোৱা গোটেইটো। তো এই ট্ৰফোব্লাষ্টৰ যিখন ৱাল আছে, ঠিক আছে, এখন কি বস্তু, ট্ৰফোব্লাষ্টৰ যিখন ৱাল আছে, তাৰ পৰা সেই এনেকৈ আঙুলিৰ নিচিনা কিছুমান কি ওলাব বুলি কৈছে, প্ৰবৰ্ধ ওলাব বুলি কৈছে, যাক নামটো কি দিয়া হৈছে, কোৰিয়নিক ভিলাই বা জৰায়ু অংকুৰিকা। বুজি পালা? এতিয়া কি হ'ল বুলি কৈছে, এইবোৰ জৰায়ুৰ কলা আৰু ৰক্তনলীৰে আবৃত হৈ পৰে। যে কি হ'ল চোৱা, ট্ৰফোব্লাষ্টটো গৈ কি আছিলে, ট্ৰফোব্লাষ্ট যিটো আমাৰ ব্লাস্টোসিষ্টৰ ট্ৰফোব্লাষ্ট আছিলে, সি গৈ পেলাই কি হ'ল, জৰায়ু ৱালত লাগি ধৰিলে, ঠিকে আছে। জৰায়ু ৱালত লাগি ধৰাৰ পিছত, ইউটেৰাইন ৱালত লাগি ধৰাৰ পিছত ইয়াৰ পৰা কি হ'ব, মানে আঙুলিৰ নিচিনা কিছুমান প্ৰবৰ্ধ ইয়াৰ মাজলৈ সোমাই যাব, ঠিক আছে, ইউটেৰাইন ৱালৰ মাজলৈ সোমাই যাব, ঠিক আছে, তাকে আমি নামটো কি বুলি দিলো, কোৰিয়নিক ভিলাই, ঠিক আছে, আৰু কি হ'ব, তাৰ কলাৰ মাজত সোমাই গুচি যাব। The chorionic villi and uterine tissue become integrated with each other and jointly form a structural and functional unit between the developing embryo and maternal body called placenta. যে কি বুলি ক'লে, যে জৰায়ু অংকুৰিকা, যেটো আমি কি বুলি কৈ আছো, chorionic villi, আৰু জৰায়ু কলা, ঠিক আছে, কণা বুলি লিখা আছে, কণা নহয় কি কলা, ক্ৰমান্বয়ে কি হ'ব, একভূত হৈ পৰিব, দুইটা মিলি পেলাই এটা বস্তুৱে হৈ পৰিব, ঠিক আছে, আৰু ইয়ে মাতৃদেহৰ আৰু বিকশিত ভ্ৰূণদেহৰ মাজৰ গঠনাত্মক আৰু কাৰ্যকৰী অংশত পৰিণত হ'ব, ইয়াক অমৰা বোলা হয় বা কি বুলি কোৱা হয়, প্লেচেণ্টা বোলা হয়, ঠিক আছে। তো কাহিনীটো কি হ'ব চাবা, যদি আমি চাওঁ এই ডায়াগ্ৰামটো চোৱা, ধুনীয়াকৈ ওলাই আছে, কি হ'ব চাবা, চোৱা যে কি আছিলে, এইটো হ'ল তোমাৰ ইউটেৰাছ, ইউটেৰাছৰ ভিতৰতে কি আছে, তোমাৰ বাচ্চাটো সোমাই থাকিব। তো বাচ্চাটোৰ ভাগত কি থাকিব, এই যিটো পৰ্চন দেখিছা, এই যিটো পৰ্চন, ইয়ে কি হ'ল তেতিয়া হ'লে, এই বস্তুটো ক্লিন কৰি দিছো। এতিয়া চাবা এই ডায়াগ্ৰামটোত ভালদৰে দিয়া আছে যে কি হ'ব, চাবা যে যিটো তোমাৰ কি আছে, এমব্ৰায়ো আছিলে বা ফিটাছ আছিলে, তাৰ যিটো ট্ৰফোব্লাষ্টৰ ৱাল আছিলে, সেইটো ইয়াত তোমাৰ এনেকৈ সোমাই ধৰিলে, কাৰ লগত, ইউটেৰাছৰ ৱালৰ লগত। এই যিটো ষ্ট্ৰাকচাৰ দেখিছা, ঠিক আছে, এই যিটো ষ্ট্ৰাকচাৰ দেখিছা, ইয়াৰ নামটোৱে হ'ল কি, আমাৰ প্লেচেণ্টা। ইয়াৰ নামটোৱে হ'ল কি, প্লেচেণ্টা, য'ত কি হৈ থাকিব, মাক আৰু বাচ্চা হ'ব লগা বাচ্চা বেবীৰ দুইটাৰে কি সোমাই থাকিব, টিস্যু মিক্স হৈ থাকে, ঠিক আছে। এইটো বস্তু কি কাৰণে হয় চাবা, কাৰণ চোৱা, মাকৰ তেজ ডিৰেক্টলি কাৰ গাত আহিব নোৱাৰে, বাচ্চাটোৰ গাত আহিব নোৱাৰে, ঠিক আছে। মাকৰ তেজত বহুতখিনি বস্তু থাকে, যিটো বস্তু বাচ্চাটোক হাৰ্ম কৰিব পাৰে। ফৰ এক্সাম্পল, যদি মাকৰ ব্লাড গ্ৰুপ বেলেগ হয়, বাচ্চাটোৰ ব্লাড গ্ৰুপ কি হয়, বেলেগ হয়, ঠিক আছে, তেতিয়াতো প্ৰব্লেম হৈ যাব। সেইটো কাৰণে তেজটো যাতে পৃথক হৈ থাকে, ঠিক আছে। কাহিনীটো কি হ'ব, যে ধৰি লোৱা এনেকৈ তোমাৰ আঙুলি সদৃশ প্ৰবৰ্ধ গৈছিলে আমাৰ কি, কোৰিয়নিক ভিলাই, যিটো ক'ৰ পৰা ওলাইছিলে, প্লেচেণ্টাৰ এটা ষ্ট্ৰাকচাৰে হয়। আৰু এইফালে ধৰি লোৱা বাকি যেটো অংশ আছে, ধৰি লোৱা এইফালে ধৰি লোৱা এইকণ অংশ আছে কি,
তোমাৰ মাকৰ যিখন ইউট্ৰেন তো মাকৰ যেটো ইউট্ৰেন ওয়াল আছে ধৰিলা এখন যিখন ইউট্ৰেন ওয়াল আছে এখন কাৰ তাত কি কাৰ টেষ্ট থাকিব মাকৰ টেজে থাকিব আৰু এই জিলা তোমাৰ যদি কোৰিয়নিক ভিলাই এনেকে বনি গৈছে হেতু কাৰ বডিৰ পৰা বনিছে বাচ্চাটোৰ বডিৰ পৰা বনিছে হয় নহয় ট্ৰফোব্লাস্টাৰ তাৰ ভিতৰত থকা ইনাৰ মাছৰ পৰাটো কি হ'ব বাচ্চাটো হ'ব তো ইয়াত কি হ'ব ইয়াত যিখিনি তেজ আছে মাকৰ দেহৰ যিখিনি তেজ আছে আৰু বাচ্চাটোৰ ভাগৰ যিখিনি তেজ থাকিব এখিনি কি হ'ব এই যেটো লেয়াৰ আছে এই লেয়াৰটো কি কৰিব সেপাৰেট কৰি ৰাখিব তেজৰ পৰা অকল দৰকাৰী বস্তুখিনি হে ইয়ালে সোমাই আহিব পাৰে তেজটো ডাইৰেক্টলি এফালে মাকৰ তেজ সোমাই আহিব নোৱাৰে তাৰ কাৰণে কি হ'ব মাকৰ তেজত থকা যিখিনি অক্সিজেন বা যিখিনি নিউট্ৰিয়েন্টছ থাকে যিখিনি তোমাৰ পুষ্টিকৰ দ্ৰব্য থাকে সেইখিনিহে অকল তোমাৰ কি হ'ব তেজৰ পৰা অকল সেইখিনি বস্তুহে প্লেচেন্টাৰ থ্ৰেডি সোমাই পেলাই বাচ্চাটোৰ গালে আহিব ঠিক আছে আশা কৰো বুজি পাইছা তো প্লেসেন্টা বা অমৰা কি কলে আমি বুজি পালো তো ঠিক আছে তো প্লেসেন্টা বা অমৰা কি বুলি কলে যে আমি গম পালো যে জৰায়ু অংকুৰিকা বা আমি তা কি বুলি কৈছিলো কোৰিয়নিক ভিলাই আৰু জৰায়ু কলা বা তোমাৰ ইউট্ৰাইন যেটো তোমাৰ টিস্যু থাকে হেতুটা কি হ'ব মিক্স আপ হৈ এটা তোমাৰ কি হ'ব ফাংশনাল ঠিক আছে একটা দুইটা মিলি পেলাই গঠনাত্মক আৰু কাৰ্যকৰী অংশত পৰিণত হ'ব আৰু তাকে আমি কি বুলি কলো প্লেসেন্টা বা অমৰা বুলি কলো তো আমি কোনত কি গম পালো যে প্লেসেন্টা বা অমৰা কি যে প্লেসেন্টা বা অমৰা কাক কোৱা হয় যে জৰায়ু অংকুৰিকা মানে কি কোৰিয়নিক ভিলাই আৰু জৰায়ু কলা বা আমাৰ কিছিলে ইউটেৰাইন টিস্যু তো দুইটা কি হ'ব মিক্স হৈ পেলাই এটাৰ নিচিনাই তোমাৰ কি হ'ব কাম কৰিব ঠিক আছে যেটো কি কৰিব গঠনাত্মক আৰু কাৰ্যকৰী অংশত পৰিণত হ'ব কাৰ মাজত মাতৃদেহ আৰু ভ্ৰূণদেহৰ ঠিক আছে যেটো বাচ্চা আৰু মাকৰ মাজত কি হ'ব যিখিনি কাম কৰিব লগা থাকিব যিখিনি ষ্ট্ৰাকচাৰ বনাব লগা থাকিব হেতু কোনে কৰিব যেটো আমাৰ প্লেসেন্টা বা অমৰা আছে ঠিক আছে Next, the placenta facilitates the supply of oxygen and nutrients to the embryo and also removal of carbon dioxide and excretory waste materials produced by the embryo. তেকনত কি হইগল আমি গম পালো কি অকমান আগতে কি গম পালো যে অমৰা বা প্লেসেন্টা কি হয় এতিয়া আমি কি গম পাইছো যে প্লেসেন্টাৰ কাম কি বা অমৰাৰ কাম কি যে কি বুলি কলে ইয়াৰ কাম কি হ'ব ফেসিলিটেট দ্য সাপ্লাই অফ অক্সিজেন তো বাচ্চাটোক যিখিনি অক্সিজেন লাগিব জিয়াই থাকিব কাৰণে হেতু কোনে দিব কাৰ মাজেদি আহিব প্লেসেন্টাৰ মাজেদি আহিব আৰু কি কৈছে removal of carbon dioxide বাচ্চাটোৱে অক্সিজেন লব হয় না নহয় অক্সিজেন লোৱাৰ পিছত এখিনি সেলত গৈ পেলাই অক্সিজেনটো ইউজ হ'ব তাৰ বদলি কি পাও আমি ৰেসপিৰেচনৰ পিছত আমি খবাচখনৰ পিছত আমি কি পাও কাৰ্বন ডাই অক্সাইড পাও সেই কাৰ্বন ডাই অক্সাইডটো বাহিৰলৈ উলিয়াই আনিব লাগিব ঠিক আছে হেতু কাম কোনে কৰিব প্লেসেন্টা বা অমৰাই কৰিব লগতে কি কৰিব যিখিনি এক্সক্ৰিটৰি বা ওয়েষ্ট মেটেৰিয়েল আছে ঠিক আছে যিখিনি আমাৰ কি আছে বৰ্জিত দ্ৰব্য বা ৰেচন দ্ৰব্য যিবিলাক আমাৰ বাচ্চাটোৰ দেহত সৃষ্টি হ'ব সেইখিনি কি কৰিব বাচ্চাটোৰ পৰা যাতে বাহিৰলৈ ওলাই যাব কাৰ থ্ৰেডি যাব মাকৰ বডিয়েদি বাহিৰলৈ যাব লাগিব যিখিনি ওয়েষ্ট প্ৰডাক্ট বনিব আৰু মাকৰ তেজলে সেইখিনি বস্তু লৈ যোৱা কামটো কোনে কৰিব জিছলা প্লেসেন্টা তো ওভাৰঅল কি গম পালো এই ডায়াগ্ৰামটো যদি আমি চাও আকৌ কি গম পালো যে কি হ'ব মাকৰ বডিত যেটো অক্সিজেন আছে ঠিক আছে উখাহটো মাকে বাহিৰৰ পৰা লৈ আছে অক্সিজেন লৈ আছে সেই অক্সিজেনটো তোমাৰ প্লেসেন্টা থ্ৰুদি কি হ'ব বাচ্চাটোলে যাব ঠিক আছে বাচ্চাটোৱে অক্সিজেনটো লোৱাৰ পিছত ঠিক আছে তাৰ বদলি আমাৰ বডিত কি প্ৰডাক্ট প্ৰডিউস হ'ব কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইডটো কি হ'ব তেতিয়া হলে সেই কাৰ্বন ডাই অক্সাইডটো তোমাৰ এইফালেদি কি হ'ব বাহিৰলৈ ওলাই যাব কাৰ মাজেদি প্লেসেন্টাৰ মাজেদি এই প্লেসেন্টাৰ মাজেদি কি হ'ব বাহিৰলৈ ওলাই যাব মানে কি মাকৰ তেজত যাব মাকৰ তেজৰ পৰা গৈ হাওঁফাও হৈ পেলাই বাহিৰলৈ ওলাই যাব ঠিক আছে বাকি ইয়াৰ বডিত ধৰি লোৱা কি হ'ব ৰেচন যিখিনি পদাৰ্থ বনিব ঠিক আছে ইয়াৰ বাচ্চাৰ বডিটো কি আছে কিডনি আছে তো মাকৰ বডিত বাচ্চাটোৰ বডিত যিখিনি কি হ'ব ৰেচন দ্ৰব্য বনিব বা তোমাৰ বৰ্জিত পদাৰ্থ যিখিনি তাক নালাগে আৰু যিখিনি জমা হলে তাৰ উল্টা প্ৰবলেমে হ'ব সেইখিনি বস্তু কি হ'ব যিখিনি ওয়েষ্ট আছে সেইখিনি বস্তু কি হ'ব তেতিয়া হলে প্লেসেন্টাৰ মাজেদি গৈ পেলাই কি হ'ব বাহিৰলৈ ওলাই আহিব ঠিক আছে আৰু এডালক আমি কি বুলি কওঁ umbilical cord বুলি কওঁ ঠিক আছে অলপ পিছত আছে আমি গম পাবে ঠিক আছে কামটো গম পালো নেক্সট আবা the placenta is connected to the embryo through an umbilical cord which helps in transport of substances to and from the embryo ঠিক আছে তো এডালৰ নামে কি বুলি গম পালো আমি এডালৰ নামে হল কি umbilical cord ঠিক আছে এটা আমাৰ নাৰী বুলি এটা কি আছে জায়গা আছে পেটত হয়নে যে সৰুকে গাত এটা হোৱাৰ নিচিনা হৈ থাকে তো কি হ'ব তাতেই কি কানেক্ট হৈ থাকিব এই যে মাকৰ লগত যেডাল তোমাৰ নলি তোমাৰ থাকে যেডালৰ থ্ৰুদি কি হ'ব বস্তুখিনি যাব হয়নে অক্সিজেন গৈছে ঠিক আছে বা নিউট্ৰিয়েন্টছ যিখিনি তোমাৰ পুষ্টিকৰ দ্ৰব্য সেইখিনি গৈছে হয়নে আৰু যিখিনি তোমাৰ কাৰ্বন ডাই অক্সাইড বনিব বা যিখিনি কি হ'ব তোমাৰ ওয়েষ্ট বনিব সেইখিনি এফালে দি ওলাই যোৱা নাই জানো ঠিক আছে তো ইয়াকে আমি নামটো কি দিছো তেতিয়া হলে umbilical cord ঠিক আছে বা নাভিৰজ্জু কি বুলি কৈছো আমি তাক নাভিৰজ্জু বুলি অসমীয়াত কৈছো
প্লেসেন্টা অলসো এক্ট এজ এন এন্ডোক্ৰাইন টিস্যু যে কি কৰিব প্লেসেন্টা বা অমৰা কি হিচাপে কাম কৰিব পাৰে এন্ডোক্ৰাইন টিস্যু বা কি কৰিব পাৰে তোমাৰ অন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰিব পাৰে ঠিক আছে তো অন্তঃস্ৰাৱী গ্ৰন্থি বিলাকে বা যিখিনি এন্ডোক্ৰাইন গ্ল্যান্ডছ থাকে হেতি কি সিক্ৰেট কৰে কি নিখৰণ কৰে কি কৰিব হৰমন সিক্ৰেট কৰিব ঠিক আছে তো কি হৰমন সিক্ৰেট কৰিব চাবা হিউম্যান কোৰিয়নিক গনাডোট্ৰপিন ঠিক আছে HCG যাক আমি কও হিউম্যান কোৰিয়নিক গনাডোট্ৰপিন নেক্সট কি আছে হিউম্যান প্লেসেন্টাল লেক্টোজেন এস্ট্ৰোজেন প্ৰজেষ্টৰন এটসেট্ৰা তো এইকেইটা বস্তু তোমাৰ কোৰ পৰা আৰু থাকে কিন্তু বেসিক্যালি আমি পঢ়িবলগীয়া কি আছে যে হিউম্যান কোৰিয়নিক গনাডোট্ৰপিন ঠিক আছে যে গ্ৰোথ হৰমন হিচাপে কাম কৰে হিউম্যান প্লেসেন্টাল লেক্টোজেন এস্ট্ৰোজেন এন্ড প্ৰজেষ্টৰন এইবিলাক কোৰ পৰা ৰিলিজ হয় বুলি কৈছে প্লেসেন্টা বা অমৰাৰ পৰা ৰিলিজ হয় বুলি কৈছে বা সিক্ৰেট হয় বুলি কৈছে